10 तोला 10 तोला 10 तोला लेकिन सिर्फ 7 ग्राम 8 ग्राम 9 ग्राम। নমস্কাৰ আছো শিৱসাগৰ নিউ ডে জুৱেলাৰী আৰু আপোনালোকে মোক বহুত প্ৰশ্ন সুধি আছিলে কাৰণ বিয়াৰ ভিডিঅ' মই আগতে এটা বনাইছো আপোনালোকে খুব ধুনীয়া ৰেসপন্স দিলে আৰু তাৰ কাৰণে বহুত ধন্যবাদ তাৰ লগতে আপোনালোকে সুধাৰ প্ৰশ্নখিনি মই আজি সকলোখিনি সমিধান দিম তাৰ লগতে তেওঁলোকৰ নতুন নতুন কালেকচন মই দেখাও এটা খুব ধুনীয়া পৰিবেশ দেখাই দিছো আৰু প্ৰথম দেখাই দিছো তেওঁলোকৰ ইউনিফৰ্ম আহি গল ন তেওঁলোকে খুব ধুনীয়াকৈ ষ্টাফসকল আছে এয়া তেওঁলোকক লগ পাব এফালে আছে ধুনীয়াকৈ এফালে আছে ধুনীয়াকৈ লাগি কৰাইছো তো আজি ধুৰবয়ে গোটেইখিনি প্ৰশ্ন উত্তৰ দিম কালেকশনস বহুত ধুনিয়া ধুনিয়া আহিছে ব্ৰাইডাল সেট বিলাক আহিছে প্লাস চেইন পেন্ডেন্ট লাইট ওয়েট চেইন পেন্ডেন্ট ফিঙ্গার ৰিংস যি দৰকাৰ গোল্ডত গোটেইখিনি পাব আৰু লগতে মই আজি অলপ সিলভাৰ কালেকশনো দেখাম আৰু এপটোৰ বিষয়ে মই অলপ বুজাই দিম নম্বৰটো প্ৰথম কৈ দিয়াছোন ফোন নাম্বাৰটো হল এটা আপোনাৰ আছে 7002942409 হেতত কল কৰিলে আপোনালোকে সব টাইমতে পাব আৰু এটা ল্যান্ডলাইন ফোন নাম্বাৰ আছে হেতু ডেসক্ৰিপচনত বা ভিডিঅ'ৰ কোনবা এটা পাৰ্টত আমি মাজত দি দিম ভিডিঅ'টো লাষ্টলৈকে চাব আৰু পৰা দেখাই দিছো লোকেশনটো বহুত গৰমো বাৰু হয় হয় বহুত জুৱেলাৰী আছে আমাৰ শিৱসাগৰ জিলা ন শিৱসাগৰ জিলাত আৰু হেফালে এসটিসি আছে শিৱসাগৰ জিলা এসটিসি পৰা যেটো দলমুখ চালি যায় হেতু ৰাস্তাতে এখন ষ্টাইল বজাৰ শ্বপিং মল আছে শ্বপিং মলৰ গ্ৰাউণ্ড ফ্লোৰতে আমাৰ ষ্টৰখন আছে আৰু এই দলমুখৰ ফালৰ পৰা আহিলে ৰাইট সাইড হ'ব ৰাইট সাইডত পাব এটো ষ্টাইল বজাৰৰ গ্ৰাউণ্ড ফ্লোৰত আছে নিউ ডে জুৱেলাৰী শিৱসাগৰ এয়া আৰু ইয়াতে সকলো ধৰণৰ গোল্ড ডায়মণ্ড গোটেইখিনি গহনা পাব জেমষ্টনো পাব ন জেমষ্টনো পাই যাব নামটো আকবাৰ দেখাই দিছো নিউ ডে জুৱেলাৰ্ছ শিৱসাগৰ কিমান গহনা আহি গৈছে একদম নতুন নতুন কালেকচন প্ৰথম দেখাই দিছো সব খুব ধুনীয়া ধুনীয়া গহনা মই ইতিমধ্যে তেওঁ এটা ইনষ্টা ৰিলু ভাইৰেল হৈছে যেটো কৈছিলা তুমি কি বুলি কৈছিলা 35000 ত নেকলেস ইয়াতে এটো গহনা দেখিছে অকল চেন্ডাল যদি লয় আপোনালোকে চেন্ডাল পাই যাব 35000 ইয়েৰিংছ ললে 50 পৰা 55 ৰ ভিতৰত পাই যাব ন খুব ধুনীয়া ধুনীয়া কালেকচন সক এটো এটা খুব ধুনীয়া পিস এটো এটা ধুনীয়া পিস আপোনালোকে যেনেকুৱা ডিজাইন লাগে কাস্টমাইজ কৰিব পাৰিব সকচোন খুব ধুনীয়া ধুনীয়া মই একদম ওচৰৰ পৰা গোটেই জুৱেলাৰীখিনি দেখাই দিছো কাৰণ বহুত জুৱেলাৰী আছে দেখুৱা পসিবল নহয় চাৰিওফালে মানে বহুত ধুনীয়া ধুনীয়া জুৱেলাৰী আপোনালোকে আহিবই লাগিব নিউ ডে জুৱেলাৰী দুজোৰ খাৰু আছে আঙঠি আছে আৰু এডাল নেকলেস আছে এজোৰ ফুলি আছে এই সেটটো কিমান আহি যাব 1 লাখ টকা আহিছে 1 লাখ টকাত গোটেই সেটটো আহি যাব পিছ আপোনাক স্যাম্পলৰ কাৰণে দেখাইছো আপুনি 30 40 সেট অল টাইম ৰেডি পাই এটো এটা সব খুব ধুনীয়া এটো সব এনেকুৱা বিভিন্ন ধৰণৰ ডিজাইন আছে আপোনালোকে আহি লব এয়া সব এইটো এটা ডিজাইন খুব চিতাহাৰবোৰ কিমানৰ পৰা আহি যায় ইয়াতে চিতাহাৰবিলাক ধৰক বহুতৰ ৰিকোয়াৰমেন্টছ আছিল যে 1 লাখ টকাত চিতাহাৰ কোনো বনাব নোৱাৰে ঠিক আছে তো আমি এডাল চেইন আপোনাৰ 80000 ত কৰাইছো ইয়াৰিং লৈ প্লে আপুনি 1 লাখ টকাত চিতাহাৰ ফুলি পাই যাব আমাৰ ইয়াতে তো 1 লাখ টকা অকল আসামত আমাৰ ইয়াতে পাব হেতু আমি এসুৰেন্স দিব পাৰো অকল চেইনডাল লাগে এডাল কিমানত পাই যাব 75 to 80000 75 to 80 ত আপোনালোকে এডাল পাই যাব চিতাহাৰ লগত বলে মোক ইয়াৰিংছ লাগে তেতিয়া 1 লাখ টকা পাই যাব এটা খুব ধুনীয়া ডিজাইন চাওকচোন মই একাৰণে আহিছো আপোনালোকে নিউ ডে জুৱেলাৰী আহি যাব খুব ধুনীয়া ধুনীয়া নিউ কালেকচন সোমাই গৈছে ন ধুনীয়া কালেকচন চাওক এই দুটা এটো সিঙ্গল আছে আপোনালোকক মই দেখাই দিছো এনেকুৱা 70 to 80 পাই যাব আৰামছে সব 35000 এটো অলপ বেছি হৈ যাব মাঝে মাঝে আপোনাৰ 35000 গোটেখিনি সোমাই আছে এটো কিমান হ'ব এটো আপোনাৰ ধৰক 10 গ্ৰামছ মান আছে তো এটো 70 to 80000 ত আহি যাব ন 35 ৰ পৰা আপোনাৰ একদম 70 80 লৈকে আছে ন ধুনীয়া ধুনীয়া আৰু ওপৰবোৰ কি হয় ওপৰবোৰ অলপ হেভি হয় ৰিং লৈ ধৰক আপোনাৰ 150 120 16 to 20 গ্ৰামছৰ ভিতৰত আছে এটো সেট 16 to 20 গ্ৰাম সো ইমান ধুনীয়া সেটটো ভাল লাগিছে এটো কিমান আহি যাব ধৰক 120 130 আহি যাব সেটো একদম সিম্পল এন্ড গৰ্জিয়াস বুলি যে কয় এই সেটটো হেত কিমান আহি যাব তোমালোকৰ এটো সক এটো আপোনাৰ চেইন পাত আছে 7 গ্ৰামছ আৰু ইয়াৰিং জুৰ আছে আপোনাৰ 3 গ্ৰামছ তো 10 গ্ৰামত আপোনাৰ পৰা সেটটো ৰেডি হৈ গল তো 10 গ্ৰাম ধৰক আপুনি 80000 ৰ ভিতৰত পাই এটো 8 গ্ৰামছত আছে only 8 গ্ৰামছ ন এটো 8.8 + 2 মানে 10 গ্ৰামছ এটো 80000 ৰ ভিতৰত আহি only 20000 ত এটো গুটিটো সেট পাই যাব ন চাওকচোন কম হলেও বিছৰ বেছি নহয় বিছৰ কম হলেও বিছৰ বেছি নহয় বুলি চাওকচোন গণেশ বাবা আছে ইমান মৰম লাগিছে তাৰ লগতে এখিনি আছে দিঘল যদি ভাল পায় ন এটো 3 লেয়াৰ হ'ব চাগে হয় এনেকুৱা সেটটো হেত কিমান আহি যাব 35000 40000 যি সকলৰ বাজেট হেভি ন তেওঁলোকে এনেকুৱা ধুনীয়া ধুনীয়া কালেকচন ইয়াৰ পৰা ল'ব পাৰে ন ওচৰৰ পৰা মই দেখাই দিও চাওকচোন প্ৰত্যেকটো মানে নেকলেস বা প্ৰত্যেকটো পিছে খুব মৰম লগা আৰু খুবেই ধুনীয়া আপোনালোকে বিয়া কাৰণে তেওঁলোকৰ লগত যোগাযোগ কৰি লৈ ল'ব প্ৰথম এটা সেট দেখাই দিছো এটো খুব ধুনীয়া ন এটো গুটে সম্পূৰ্ণ সেটটো কিমান আহি যাব দুৰব 4 লাখ ফোনত আহি যাব মই সিঙ্গল এনেকুৱা এটা চিক লও এডালত কিমান আহি যাব এই চিকডাল ধৰক 80 ভিতৰত আপুনি পাই যাব 80 ভিতৰত আহি যাব ন চিতাহাৰ আৰু ইয়াৰিংছ লৈ ধুনীয়াকে এডালত চিতাহাৰ আৰু যদি ইয়াৰিংছ লৈ 2.5 3 লাখত পাই যাব যদি এডাল মই চিতাহাৰ অকল সিঙ্গল লও তেনে অকল চিতাহাৰডাল যদি লয় 2 লাখৰ ভিতৰত পাই যাব লেটেস্ট ডিজাইনাৰ এইবিলাক আমি ইয়াত ডিজাইন কৰো দেন আমি ম্যানুফ্যাকচাৰড পঠাই বনাই আনো চাওকচোন এডাল খুব মৰম লাগিছে লং নেকলেস ন যেটো চিতাহাৰ বুলি কয় আৰু এডাল যদি বলে অকমান মোক অলপ মানে মহাৰ্ডি ফিল লাগে অকমান শৰ্টৰ অকমান হেভি ফিল লাগে তো
এইটো আপুনি পাই যাব এইটো ধৰক 2.5 মানত আপুনি পাই যাব 2.5 ন এটো নিউ ডিজাইন ন এইটো সব জালি তালি মানে ভাবিব কি ভাঙি আছে কিন্তু ভঙা নহয় ডিজাইনটো এনেকা জালি টাইপৰ হয় দুইফালে সব আপুনি সব কিমান জালি টাইপৰ ডিজাইন আছে এটো কিমান আহিছে গোটে সম্পূৰ্ণ 3.5 লাখ মানত আহি যাব আৰু যদি মই সিঙ্গেল এডাল লও বুলি কয় অকল সিঙ্গেল এডাল যদি লয় 1,10,1,20,000 আপুনি ধুনীয়া আনকমন সেট লাগিছে এটা হয় এডাল সেটৰ এটা কামাল আছে কি সব এটো সেটৰ ডিজাইনটো বেলেগ এটো সেটৰ ডিজাইনটো বেলেগ হয় তো এটা সেটত যদি দুটা ডিজাইন বিচাৰে তেন্তে নিউডো জুৱেলাৰ্ছ আহক আৰু এটো এটা ডিজাইন চাওকচোন এটো এটা খুব ধুনীয়া লাগিছে এটো এটা খুব ধুনীয়া লাগিছে মানে এইবোৰ একদম ট্ৰেন্ডিংত আছে ন ট্ৰেন্ডিংত আছে ভাল লাগিছে আৰু অসমত সবতছে কম দামত দিয়া হয় ইয়াত আপোনালোকে কম্পেয়াৰ কৰি চাব আমি ফাৰ্স্ট নকও যে আমাৰ ইয়াৰ পৰা পাৰচেজ কৰক ফাৰ্স্ট মাৰ্কেট ভেৰিফাই কৰক দেন আমাৰ ইয়াৰ পৰা পাৰচেজ ভাল লাগিছে আপোনালোকে এটা মহাৰাণী ফিল পাই লগত অলপ হাৰ্ড টাইপৰ যদি লাগে লগত আছে বস্তুটো হাৰ্ড টাইপৰ এটোটো আপুনি দেখাইছে চাগে আগৰ ভিডিওটো এটো খুব ট্ৰেন্ডিংত আছে এটো কি বুলি কয় নামটো এটো চিক বুলিয়ে কয় ধৰ মতি হাৰ বুলি কয় মতি হাৰ বহুতে মতি চিক বহুতে পাৰ্ল সেট তেনেকা টাইপত কয় আৰু এবোৰ ষ্টাৰ্টিং আপুনি কৈছিলা ন এটো ষ্টাৰ্টিং 20-25,000 ত পাই যাব 20-25 হয় মাহটোত ধৰক আপোনাৰ 20-25 পিছ এটো সেল আছে গহনা দেখাই থাকোতে এটা কথা মোৰ মনত পৰিছিলে মই আপোনালোকক কোৱেশ্চন পাইছিলো অনলাইন হয় নেকি কাবা আপোনালোকে কিস্তিত লব পাৰি নেকি হেকু কৈ দিয়াচোন বুকিং কৰাব পাৰে আপোনালোকে যদি গোল্ড প্ৰাইস কমপ্লিট পেমেন্ট কৰি দি ফিক্স কৰাব পাৰে ৰেটটো আৰু যদি ভাবে যে অলপ অলপকে দি যাম তো তেনেকা সিস্টেমও আমাৰ ওচৰত আছে বহুত ধুনীয়া স্কিম মেইন কথাটো হল আপাৰ আসামত ফাৰ্স্ট টাইম আমাৰ ওচৰত এটা এপ আছে যোনটো এপৰ থ্ৰুত আপুনি যদি ছমাহত প্লেনিং কৰে মানে বিয়াৰ গহনাখিনি লোৱাৰ বা এক বছৰত প্লেনিং কৰে তো সেই এপৰ থ্ৰুত আপোনাৰ খুব ইজি হৈ যায় কিন্তু আপোনালোকে ল'ব পাৰে হয় এইটো স্কিম আছে কিছুমান প্ৰসেছ আছে আমাৰ ওচৰত ফেসিলিটি আছে ষ্টৰত আহিলে আমি সেইখিনিও আপোনাক জনাই দিব বালা কালেকচন আহি গৈছে আছে কিন্তু যদি ব্ৰঞ্জৰ ওপৰত লয় তেন্তে আপুনি ধৰক 30,000 35,000 ৰ পৰা ষ্টাৰ্টিং আছে আৰু যদি সলিড লয় ধৰক 1,10,000 টকাত পাই যাব এনেকুৱা ধুনীয়া ধুনীয়া পাই যাব ন এটা সব খুব ধুনীয়া লাগিছে এনেকুৱা বহুত কালেকচন মানে গোল্ড কি হয় পিনিলেহে অৰিজিনাল লুকসটো আহে নিউ কালেকচনটা আমি লঞ্চ কৰিছো আসামত ফাৰ্স্ট টাইম সলিড লুকসত আছে তো এইবিলাক আপোনাৰ ষ্টাৰ্টিং আপোনাৰ 20,000 25,000 জোৰা পাই যাব মাত্ৰ হয় 20,000 25,000 জোৰা এইটো আপুনি সব ড্ৰৰ পৰা দেখিলে লাগিব চুৰ হয় পুৰা অৰিজিনাল গোল্ডৰ চুৰ হয় তো সেটৰ লগত যিসকলৰ বাজেটটো অলপ কম থাকে না ধৰ 150 1 লাখ সত গুটে সেটটো দিব বিচাৰে তো তাতে এনেকুৱা এজোৰ লৈ ল'ব পাৰে বহুত ধুনীয়া হয় চাৰি পাতকে বহুতে ল'ব বিচাৰে তো এইবিলাক ধৰক 10,000 15,000 জোৰা আহি যায় যদি চাৰি পাত লৈ 20,000 টকাত আহি যাব এইটো সেট কিমান আহি যাব এইবিলাক ধৰক আপোনাৰ সেই তেনেকুৱা 20-25,000 আহি যাব আপোনালোকে যে এনেকুৱা সিঙ্গল লয় ধৰক 8,000 পৰা 10,000 টকাৰ ভিতৰত সোণৰ এনেকুৱা ধুনীয়া ধুনীয়া খাৰু পাই যাব পিওৰ সোণৰ খাৰু সব খুব ধুনীয়া মই এটা দেখাই দিছো এনেকুৱা ধুনীয়া ধুনীয়া আপোনালোকে পিওৰ সোণৰ খাৰু ইয়াতে পাব ন এইবোৰ ষ্টাৰ্টিং কিমানৰ পৰা হৈ যায় ষ্টাৰ্টিং ধৰক 90,000 1 লাখ পৰা পাই যাব যিসকলৰ ধৰক সলিডো লাগে প্লাস বাজেটটো কমত লাগে তো এটুত কি হয় এইচআইডি মাৰ্কিং কৰি থোৱা আছে তো এইবিলাক এইচআইডি হল মাৰ্কিং কৰি থোৱা আছে তো আপোনাৰ এইবিলাক পেয়াৰ আপোনাৰ 16 to 20,000 আপুনি পাই যাব মান ধুনীয়া ধুনীয়া খাৰু কালেকচন আছে তাৰ লগতে তেওঁ পিন্ধি দেখাইছে খুব ধুনীয়া ধুনীয়া চকচোন আৰু এনেকুৱা আপোনালোকে পাই যাব মানে পিওৰ লাগিলেও পাব ব্ৰঞ্জ লাগিলেও পাই যাব বেক কেমেৰাটো আমি একজন আছো দেই ধুনীয়াকে এলোকে হেল্প কৰি আছে গুটেখিনি মোক চেইন মোক কিমানৰ পৰা আকবাৰ কৈ দিয়া ধুনীয়াকে বেবি চেইন বিলাক আপোনাৰ 2.5 গ্ৰাম 3 গ্ৰামৰ পৰা পাই যাব তো মোটামুটি ধৰক 15,000 16,000 টকাৰ পৰা মোটামুটি 30,000 35,000 ত ডাঙৰৰ কাৰণে চেইনো পাই যাব এইবিলাক কালেকচন 1 লাখ মান টকাৰ পৰা আপোনালোকে পাই যাব আমাৰ ইয়াত 10 तोला लेकिन सिर्फ 7 ग्राम 8 ग्राम 9 ग्राम में आपको ये सब मिल जाएगा लाइक जेंट्स ब्रेसलेट মানে দেখাত আপোনাৰ 4 তোলা 5 তোলা 6 তোলা 7 তোলা মানে 10 তোলা নিচিনা লাগিব দেখাত কিন্তু ওয়েট 1 তোলাও নাই 7 গ্ৰামছ 8 গ্ৰামছ এইবোৰ কিমানৰ পৰা আহিব মোটামুটি ধৰক আপোনাৰ ষ্টাৰ্টিং 50,000 55,000 এখিনি একদম তেওঁলোকৰ লেটেস্ট হয় ছোৱালীবোৰ কিমান দাম ছোৱালীৰ ব্ৰেসলেট আপুনি 16,000 ৰ পৰাই আমাৰ ইয়াত পাই যাব তেওঁলোকৰ গাৰ্লফ্ৰেণ্ড বা নিজৰ ওয়াইফক গিফট দিবৰ কাৰণে 16,000 টকাত আপোনালোকে ব্ৰেসলেট সোণৰ ল'ব পাৰিব ন পাৰিব আমাৰ ইয়াতে পাৰিব গতে সব তেওঁলোকৰ ধুনীয়া ধুনীয়া ডায়মণ্ডৰ নেকলেস আহি গৈছে ন এই নতুনকে আহিছে ডায়মণ্ডৰ নেকলেস নতুনকে আহিছে আৰু ডায়মণ্ডৰ নেকলেস আপুনি ষ্টাৰ্টিং 1 লাখ ৰ পৰা আপুনি নেকলেস ৰিং পাই যাব আৰু 1 লাখ 1,50,000 2 লাখ 2,50,000 প্ৰবলেম পালে বা কিবা কি হল ক্যাশবেক লাগে ক্যাশবেক পাবো এক্সচেঞ্জ লাগে এক্সচেঞ্জ পাবো যিকোনো ফেসিলিটি আপোনাক লাগে সেইখিনি পাবো এটা তানমানিয়া বুলি কয় মানে ধৰক নিউ মডেলৰ মংগলসূত্ৰ বুলি আপুনি ক'ব পাৰে তো আগত ধৰক যেনেকে ডাঙৰ ডাঙৰ মংগলসূত্ৰ বিলাক পিন্ধিছিলে না তো আজিকালি সিম্পল মংগলসূত্ৰ কিছুমান মানুহে পিন্ধি ভাল পায় তো এনেকুৱা টাইপৰ বিলাক পিন্ধে এটোটা খুব ধুনীয়া লাগিছে ন এই ফটোটো খুব ফেমাস হয় সব হয় ওলে মানে আমলে বিয়াটো পিন্ধা দেখিছে হয় হয় সাৰ্টিফাইড হয় ন্যাচাৰাল সাৰ্টিফাইড ডায়মণ্ড আমি সেল কৰো মানে দেখাত আপোনাৰ বহুত ডাঙৰ ডাঙৰ হয় তেনেকে এইবিলাক ককটেল ৰিং বুলি কয় জাপি ৰিং তো এইবিলাক আপোনাৰ দেখাত লাগে যে 4 গ্ৰাম 5 গ্ৰাম কিন্তু ওয়েট আছে মাত্ৰ 2 গ্ৰাম 2.5 গ্ৰাম এইবোৰ দামবোৰ কিমান এইবিলাক ধৰক আপোনাৰ 15,000 16,000 কোন কালেকচন সব মই পিন্ধি লৈছো সিলভাৰ যেটো তোমালোকৰ নতুনকে ৰাখিছা ন নিউ ৰাখিছো এটা মানে ষ্টাৰ্লিং সিলভাৰ বুলি কয় নৰ্মেল সিলভাৰটো নহয় ইয়াৰ কেটেগৰীটো বেলেগ অলপ এনেকুৱা ৰূপৰ আমঠিবোৰ কিমানৰ পৰা আহিছে তোমাৰ ৰূপৰ ফিংগাৰিং বিলাক আপোনাৰ ধৰক 900 টকা 1000 টকা 1500 টকাত পাই যাব কিমানত আহিছে ব্ৰেসলেট বিলাক ধৰক 3,000 4,000
5000 ছোৱালী দুটাৰ কাৰণে হয় আছে হয় হয় ৰুদ্ৰাক্ষ মালা বুলি কয় এই ৰুদ্ৰাক্ষ বিলাক একদম অৰিজিনেল হয় আৰু এই গোটেই মালাটো ধৰক আপোনাৰ ষ্টাৰ্টিং 5000 6000 ৰ পৰা পাই যায় খুব ধুনীয়া ছোৱালীৰ কাৰণে ব্ৰেচলেট তেওঁলোকে হয় দামটো কৈছে তাৰ এইবিলাকো ধৰক অফিচ ৱৰ্কিং লেডি যিসকল ধৰক ইজিলি ৱেৰ কৰিব বিচাৰে এনেকে কৰি হাতত লগাই জাষ্ট এৰি দিলে হ'ল মেগনেটিক বস্তু লাগি যায় কিমান ধুনীয়া ধুনীয়া আহি গৈছে কালেকচন সব ইয়াত আৰু এইবোৰ দামবোৰ কেনেকে এইবিলাক ধৰক আপোনাৰ 3000 4000 ত পাই যাব আৰু এটা তেওঁলোকৰ নতুন কালেকচন আহি গৈছে ইয়া ন ৰিয়েল জেমষ্টোন হয় তো একদম সাৰ্টিফাইড জেমষ্টোন আমাৰ ইয়াত এতিয়া পৰা এভেইলেবল পাব আৰু একদম হোলসেল দামত পাব হোলসেল দামত পাব বাহিৰত যদি 7000 টকা কেৰেট হয় ইয়াত 3500 টকা কেৰেটত পাব ৰক্তপ্ৰবাল এইবিলাক পোখৰাজ এইবিলাক নীলম এইবিলাক পান্না এইবিলাক গোমেদ এইবিলাক কেচাই সব গুগল ভেৰিফাই কৰি থোৱা সাৰ্টিফিকেট আছে সব ফাৰ্স্ট ভেৰিফাই কৰক দেন পাৰচেজ আৰু এটো আমি স্ক্যান কৰিলে এভৰিথিং ডিটেইলছ পাই যাম মানে এপটো বিষয়ে অকমান কৈ দিয়া হয় হয় এপটো আপোনালোকে দেবুদাইটো আগৰ ভিডিঅ'ত ক'লে প্লে ষ্টৰত এভেইলেবল হৈ গ'ল তো এতিয়া মানে এইটো আইফোন হয় তো এপ ষ্টৰটো আপোনাৰ এভেইলেবল হৈ গ'ল তো সাৰ্চ বাৰত গৈ দেন আপুনি ইয়াতে নিউ ডে জুৱেলাৰ সাৰ্চ কৰিব নিউ ডে জুৱেলাৰ সাৰ্চ কৰিলে নেকি জুৱেলাৰ্সটো আহিয়ে গ'ল তো ইয়াতে ক্লিক কৰাৰ লগে লগে দেন এই এপটো নেকি আহি যাব এপটোত ক্লিক কৰিব দেন আপোনালোকে গেট কৰি ডাউনলোড কৰি ল'ব দেন ওপেন কৰি ইয়াত ফোন নম্বৰ দিব লাগে ফোন নম্বৰ দিয়াৰ পিছত OTP দেন বেসিক কিছুমান ডিটেইলছ দিব লাগে সেই ডিটেইলছ খিনি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খোল খাই যাব তো সেই ইন্টাৰফেসটো খোল কৰাৰ পাছত ইয়াত গোটেই ডিটেইলছ খিনি দিয়া থাকে তো ইয়াতে আপোনালোকে অলপ কৰি গোল্ড বাই কৰিব পাৰিব যদি ইয়াৰ ডেসক্ৰিপচন পুৰা ভিডিঅ'টো লাগে আমাৰ নিউ ডে জুৱেলাৰ্স মানে যোনটো ইউটিউব অফিচিয়েল চেনেল আছে তাতে আপোনালোকে পাই যাব মাত্ৰ 35000 টকাত সোণৰ নেকলেস পাব আৰু এটা কথা মই কৈ দিওঁ দেবুদাৰ চেনেল চাই যিসকল মানুহ আহিব তেওঁলোকক 100% এডিশনাল কিবা এটা নহলে কিবা এটা ডিসকাউন্ট দিয়া হ'ব শিওৰ আৰু তাৰ লগতে বহুত ধুনীয়া সোণৰ খাৰু দেখালে যিবোৰ 16000 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় ৰূপৰ গহনা দেখালে খুব ধুনীয়া ধুনীয়া তাৰ লগতে আপোনালোকে ৰিয়েল ষ্টন পাব যেটো হোলসেল প্ৰাইসত ইয়াতে পাব আপোনালোকে আহিব তো আগলৈ আকৌ এটা নতুন ভিডিঅ লগ পাম আপোনালোকক সুস্থ থাকিব হাঁহি থাকিব বাই বাই